এবাৰ আমি 3 নম্বৰ আলোচনা কৰিবলৈ ওলাইছো যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে thrice x to the power 4 plus 6x cube minus 2x square plus 6x cube minus 2x square minus 10x minus 5 বাকি আটাইবোৰ শূন্য উলিওৱা আমাৰ এটা চতুৰ্থ ঘাতৰ বহুপদ হয় চতুৰ্থ ঘাতৰ বহুপদ হলে আমাৰ চাৰিটা শূন্য থাকে দুটা দিয়া আছে √5/3 আৰু -√5/3 আমি বাকি দুটা উলিয়াব লাগে তে আমাৰ যেহেতু দুটা শূন্য √5/3 আৰু -√5/3 গতিকে x ৰ লগত আমাৰ √5/3 x minus √5/3 all into x plus √5/3 equal to x square minus a minus b all into a plus b করিলে আমার a square minus b square √5 কাটা যাব 5/3 প্রদত্ত বহুপদৰ এটা উৎপাদক এতিয়া আমি x square minus 5/3 রে প্রদত্ত বহুপদক আমি হরণ কৰিম প্রদত্ত বহুপদ দিয়া আছে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 x square 3x to the power 4 হরণ কৰিবলৈ হলে আমি ভাগফল দিব লাগিব 3x square আর সত -5/3 রে 3 কৰিলে 3 ক্যান্সেল যাব 5x square থাকিব -5x square তো চেঞ্জ হ'ব প্লাস চিহ্ন হবে তো মাইনাস ক্যান্সেল যাব 6x কিউব প্লাসত 5টা হল মাইনাসত 2টা হলে প্লাসত 3টা x square থাকিব -10x -5 তাৰপিছত আমি প্লাসে প্লাস 6x হ'ব 6x কিউব তাৰপিছত মাইনাসে প্লাসে মাইনাস আর 3 রে 6ক 2 বার গল 2 5 গুণ 10 10x হ'ব 10x to cancel দুটা আমি আহিব 3x square minus 5 plus plus হল so 3 বার যাব 3x square minus 3 cancel গলে আমার থাকিব 5 ভাগে 0 এটাকে আমি ভাগফল যিখিনি পাইছো 3x square plus 6x plus 3 এটু লব লাগিব 3x square plus 6x plus 3 এটা আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম 3x square 3 গুণ 9 9 ভাঙিলে আমাৰ 3 থাকিব এটা thrice x আৰু এটা thrice x 6x হ'ব প্লাস কৰিলে 3x square plus thrice x plus thrice x plus 3 3x কমন যাব thrice ইয়াত থাকিব x plus 1 plus 3 কমন গলে x plus 1 thrice x plus 3 all into x plus 1 এটাকে thrice x plus 3 equal to 0 আৰু x plus 1
ইকুৱেল টু 0 ইয়াৰ পৰা x ইকুৱেল টু -1 আৰু ইয়াৰ পৰা thrice x ইকুৱেল টু -3 তাৰপিছত x ৰাখিলে পূৰণৰ পৰা হৰণ হ'ব -3/3 3 ৰে 3 ক 1 বাৰ -1 এতেকে বহুপদৰ বাকি দুটা শূন্য -1 আৰু -1 এইখিনিয়ে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এনেকুৱা অংক আৰু দুটামান আমি ইয়াত পাম ইয়াতে 6 নম্বৰৰ 2 নম্বৰটো 6ৰ 2 নম্বৰটো যেটো আছে x to the power 4 plus x cube minus 9x square minus 3x plus এটো 8 হৈ আছে এটো 18 হ'ব বহুপদৰ দুটা শূন্য 3 আৰু -3 ইয়াৰ বাকি কেটা শূন্য নিৰ্ণয় কৰা আৰু এটা এনেকুৱা অংক আছে 3 নম্বৰটো হয় x to the power 4 plus 2x cube minus 26x square এটা plus 54x হৈ আছে কিন্তু হ'ব লাগিছিল আমাৰ -54x -27 বহুপদৰ দুটা শূন্য 3√3 আৰু -3√3 ইয়াৰ বাকি কেটা শূন্য গতিকে এইটো যেটো কৰি দিয়া হল এটোৰ দৰে বাকি দুটাও কৰিবলৈ চেষ্টা কৰিবা আজিলৈ এখিনিয়ে ধন্যবাদ